নমস্কাৰ বন্ধুসকল। তো এইটো দেখিছেই আজি মই গেছ লাইটাৰ লৈছোঁ হাতত। তো ইয়াৰ ভিতৰত থাকে LPG গেছ, যিটো আমাৰ ৰন্ধন গেছৰ বাবেও আমি ইউজ কৰোঁ। তো আপোনালোকে হয়তো শুনিছে এটা কথা যে আমাৰ ৰন্ধন গেছ ঘৰত লিক হ'লে কেতিয়াবা আমাৰ ঘৰৰ লাইটবিলাক জ্বলাব নিদিয়ে। কিয় জ্বলাব নিদিয়ে সেইটো আপোনালোকক আজি আমি প্ৰেক্টিকেল কৰি দেখুৱাম। আপোনালোকে হয়তো ট্ৰাই নকৰিব এইটো, কাৰণ ডেঞ্জাৰো হ'ব পাৰে বহুত। তো বলক এইফালে চাই লওক। এইটো চাওক, এইটো আমাৰ ঘৰৰ ৰূপত তৈয়াৰ কৰিছোঁ। এইটো মানি লওক আপোনালোকে এটা ঘৰ, ইয়াৰ ভিতৰত গেছ লিক হৈ থাকিব আৰু LPG গেছৰ বাবে আমি ইউজ কৰিম এই লাইটাৰটো। ইয়াৰ ভিতৰত যিখিনি গেছ আছে আমি সেইখিনি খুলি দিম আৰু ভিতৰটো গোটেই আমাৰ এই গেছেৰে ভৰ্তি হৈ পৰিব। তো বলক বেছি দেৰি নকৰি আপোনালোকক দেখুৱাই দিওঁ। আৰু তাৰে আগতে আমি এটা বাল্ব জ্বলাই চাম ভিতৰত। গেছ লিক কৰি কিনে আমি এটা বাল্ব জ্বলাই চাম ভিতৰত কি হয় কি নহয়। আপোনালোকৰ ভিডিঅ'টো চাই থাকক। বলক আমি আৰম্ভ কৰোঁ। এতিয়ালৈকেতো একোৱেই হোৱা নাই। তো বলক আৰু এবাৰ আমি ইয়াত এই গেছ ভৰাই কিনে ভিতৰত আমি শ্বৰ্ট চাৰ্কিট কৰি চাম। মানে আমি তাৰেৰে লাইন আনি কিনে ভিতৰত শ্বৰ্ট চাৰ্কিট কৰি দিম। তো তেতিয়া চাম কি হয়। তো চাওক, এইটোত আমি একো ছাকচেছ নাপালোঁ। তো তাৰ বাবে আমি এইবাৰ লৈ আহিছোঁ এটা গেছ চিলিণ্ডাৰ। এইটো দেখিছে ফুল হৈ আছে টেংকি। তো বলক ইয়াৰে গেছ তাতে ভৰাই কিনে আমি আকৌ এবাৰ ট্ৰাই কৰি চাম কেনেকুৱা কি ৰিজাল্ট পাওঁ। আপোনালোকে চাই থাকক ভিডিঅ'টো। হ'ব লাগে, বহুখিনি সময় দিলোঁ ভিতৰত গেছ। তো বলক আমি এইবাৰ ট্ৰাই কৰি চাওঁ। তো চাওক, ফাইনেলি গম পালে আমাৰ ঘৰৰ ভিতৰত এনেকুৱা অৱস্থা হ'ব পাৰে যদি আমি লাইটৰ যিকোনো বস্তু আমি দিবলৈ চেষ্টা কৰোঁ। লাইটত কেতিয়াবা হয়তো নহ'বও পাৰে। আপোনালোকৰ যিটো বস্তুত শ্বৰ্ট থাকিব সেইটো বস্তুৰ দ্বাৰাই হ'ব পাৰে যদি আপোনাৰ ঘৰত যদি গেছ লিক হৈ থাকে। তো চাই লওক এয়া। তো ফাইনেলি আপোনালোকে গম পালে ঘৰৰ ভিতৰত কেনেকুৱা অৱস্থা হ'ব পাৰে। তো যদি আজি ভিডিঅ'টো চাই ভাল লাগিল তো এটা লাইক কৰি দিয়ক আৰু আমাৰ চেনেলটোত এনেকুৱা নতুন নতুন ভিডিঅ' চাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। তো লগ পাম এটি নতুন ভিডিঅ'ৰ সৈতে। আজিলৈ বাই বাই।